নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনালোঁ মাছ পিটিকা এয়া, আৰু মাছ পিটিকা আপোনালোকে কোনে কোনে খাই ভাল পায় বাৰু? মোৰ কিন্তু মাছ পিটিকা আৰু পোৰা মাছ পিটিকা আৰু খৰিচা বহুত ভাল লাগে খাই। আৰু সেয়ে মাছ 3 পিচ এনেদৰে পুৰি ল'লোঁ আৰু একদম সিজিবৰ কাৰণে তাক হেঁচি একদম জান চুটাই দিছোঁ। তাৰপিছত এয়া সিজিছে আৰু চাওকচোন। তাৰপিছতে এয়া মাছ 3 পিচ এনেদৰে মই কাঁইটখিনি এৰুৱাই লৈছোঁ, যিহেতু পিটিকা বনাম সেইটো কাৰণে কাঁইটখিনি এৰুৱাই এনেকৈ সৰু সৰুকৈ লৈছোঁ। এয়া তাৰপিছত অকণমান নিমখ দিছোঁ আৰু লগত মই এয়া খৰিচা দিম। আপোনালোকেও চাব, যদি খৰিচা আৰু মাছ পিটিকা খায় তেন্তে আপোনালোকে কেঁচা মিঠাতেল আৰু পিঁয়াজ নিদিব। তেতিয়া কেঁচা মিঠাতেল আৰু পিঁয়াজটোৱে তাৰ টেষ্টটো অলপ বেলেগ কৰি পেলাই, খাবলৈ বেয়া লাগে। আপোনালোকে এনেদৰে বনাই খাই চাবচোন। মোৰ কিন্তু বৰ প্ৰিয়। আপোনালোকৰ প্ৰিয় হয়নে নহয় জনাবচোন কমেণ্ট কৰি। আৰু এয়া মোৰ মাছ পিটিকা ৰেডি হৈ গ'ল। আৰু গৰম ভাত নতু পঁইতা ভাতৰ লগত খাবলৈও বহুত টেষ্টি হয়। আপোনালোকে এনেদৰে বনাই খাব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। মই সঁচায়ে কৈছোঁ নে মিছায়ে কৈছোঁ খাবলৈ ভাল লগা বুলি কমেণ্ট কৰি জনাব দেই।